খাবাক লাগি পৰঠা লৈ আহিছোঁ। গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই জুনিয়ৰ আছাম ইউটিউব চেনেল। তো আমি আহি গ'লোঁ এটা নতুন সুন্দৰ ব্লগত। আজিৰ ব্লগটো সজাই আছে আমাৰ মানে এই চুমখাৰ কিবা এটা ATM-ৰ কাম আছে। ATM-ৰ কামত মোক পুৱাই গাইছ ফোন মাৰি লগ ধৰলাক, এতিয়া তাতে যাই লওঁ আৰু ATM-ৰ কামত বা বেংকৰ কামত মই এনেকৈ ক'তো ওলেও জনাই এনেকৈ। আৰু আজি এটা ওলাই যোৱাৰ কাৰণে এটা ব্লগো এটা হৈ গ'ল সেইখিনি মানে পুৱাই মাতাৰ কাৰণে কিবা বোলে কাম আছে, ফোন কৰি মাতিছি পুৱাই আৰু ইমান পুৱাই মই গাইছ নুঠোঁ, ইমান পুৱাই উঠেতো গাইছ বাকী কথা নকয় জলক যাই লওঁ টাকালৈকে। স্কুলত গ'লে বা কলেজত গ'লে ক'ৰবাত গ'লেই হ'ল মানে গভৰ্ণমেণ্টত সেয়া কৰিলে আজিও সেয়া কথা কৰিবলৈ কৃষ্ণ কৃষ্ণ আৰু ৰখি থকাৰ পিছত আহি পেলাই গাইছ দয়াৰ মদিনা আৰু দয়াৰ মদিনাতে আজি গাইছ গুৱাহাটীৰ ফালে যাম। দয়াৰ মদিনাখন আহি পেলাই যিহেতু গাইছ উঠিলোঁ আৰু কিনো আৰু তেতিয়া উঠি ল'লোঁ গাইছ। পিছফালে বহিব লাগিব একদম খিৰিকীৰ কাষত, মই খিৰিকীৰ কাষত বহি গাইছ ভাল পাওঁ, সদায় খিৰিকীৰ কাষতে বহল বতাহটো লাগি থাকে সেইবাবে। বহুত হাল্লা চাল্লা চলি আছে গাইছ মুকালমা পালোঁ। এইফালে চিধা গাইছ একদম একেবাৰে আপোনালোকে নলবাৰীলৈ যোৱা ৰাস্তা এইটো। আৰু গাইছ গাড়ীখন অলপ শ্ল' কৰি আহি আছে, মানে এই মুকালমাত ৰাখৈতো গাড়ীখন আৰু এইখন গাইছ মুকালমা পুলিচ ষ্টেচন হয়। আৰু আমাৰো বাৰু মুকালমা পুলিচ ষ্টেচন এইখনে পৰে আমাৰ পুলিচ ষ্টেচন। আৰু গাইছ আমাৰ কলেজখন আগত আছে, এইখন আমাৰ কলেজ গাইছ। এইখন মানে কলেজখনত আজি গাইছ চিট পৰীক্ষা চলি আছে নেকি। অলপ গাইছ মই কলেজখন দেখা পালে অলপ বেয়া লাগে গাইছ, কাৰণ এই 2 বছৰ পঢ়িছিলোঁ যিহেতু আৰু এতিয়া লগবিলাকো নাই আৰু এই ৰুমকেইটা দেখা পাইছে একদম সন্মুখৰ একদম আগৰ ৰুমটোত আমি গাইছ পৰীক্ষাত পঢ়িছিলোঁ এইবাৰ মই। আৰু এই যে আপোনালোকে গাইছ দোকানবিলাক দেখিছে, আমি ইয়াতে আহিছিলোঁ গাইছ জিৰণি সময়ত। এই গাইছ কলকাতা ওচৰত গাইছ কি ধুনীয়া কল, একদম মানে খাবাৰ ইচ্ছা যাইছে একদম আৰু ইয়াৰ। এই গাইছ দলংখনৰ লগত গাইছ জাল চাল যি আছে এনেকৈ গাইছ মানে খালটো যি আছে পুখুৰীটো আছে বা পথাৰখন আছে, কেমেৰা মানে একদম কিবা এটা গাইছ পাৰফেক্ট লাগছে জেগাখিনি। আপোনালোকে কমেণ্ট কৰি কওকচোন গাইছ জেগাখিনি ভাল লাগছে নালাগে, মোৰ কিন্তু কিবা এটা ভাল লাগছে গাইছ জেগাখিনি। কলিতা গছ পাই গ'লোঁ, এখন কলিতা গছ গাইছ এইফালে গাইছ গুৱাহাটী যায় আৰু এইফালৰ ৰাস্তাটো যে গাইছ চিধা একদম নলবাৰীৰ ফালে যায়। আৰু আমি যিহেতু নলবাৰী মই প্ৰায়ভাগ নলবাৰীৰ পৰা অহাৰ সময়ত গাইছ অহা দি আহোঁ। আৰু আমি এতিয়া যিহেতু গুৱাহাটী চাইডৰ ফালে যাম, দদৰা যাম, সেইবাবে ইফালে যাওঁ মানে মানে গুৱাহাটীৰ পৰা দদৰা মোটামুটি 3 কিলোমিটাৰমান দূৰত। আৰু মানে দদৰাৰ পৰা 3 কিলোমিটাৰ যাব লাগে গুৱাহাটীলৈকে, আৰু আমি দদৰা যাম গুৱাহাটী নাযাওঁ বাৰু অলপ। আৰু গাইছ আমি গাইছ আহি হাজো পাই গ'লোঁ। আৰু হাজোত আপোনালোকে গম পায় হাজোত এই মাধৱ মন্দিৰ কেদাৰ মন্দিৰ আছে। আৰু আমি এদিন গাইছ মই এতিয়া আহিম গাইছ কেদাৰ মন্দিৰ মাধৱ মন্দিৰৰ ফালে। আৰু আমি এনেকৈ গাইছ এই কি বুলি কয় দদৰাৰ ফালে যাই আছোঁ। আৰু গাইছ আপোনালোকক মই দেখাই আছোঁ এই আপোনালোকে হাজোৰ মাধৱ মন্দিৰৰ ফালে যোৱা ৰাস্তাটো। আৰু গাইছ অলপ আগত গাইছ পুৱামক্কা আছে। আৰু এই যি গাইছ ৰাস্তাটো যে আপোনালোকে দেখা পাইছে, এই ৰাস্তাটোৰে গাইছ মাধৱ মন্দিৰলৈ যায়। আৰু ইয়াত গাইছ এখন গাইছ মনসা পূজা চলি আছে ইয়াত। ফাইনেলি গাইছ আমি আহি দদৰা পাই গ'লোঁ। আপোনালোকক মই ভিডিঅ' আৰম্ভ হোৱাৰ আগত ক'ত আহিল এতিয়া আপোনালোকক কৈ দিলোঁ, আমি দদৰা আহি আছোঁ, দদৰা আহি পাই গ'লোঁ। আৰু আপোনালোকে যিটো ৰাস্তা দেখা পাইছে সেইফালে ডাইৰেক্ট গাইছ গুৱাহাটী যায় মানে আমি গুৱাহাটী নাযাওঁ বাৰু, মই গুৱাহাটী যোৱা কাম নাই, আমি দদৰা পাইছোঁ এটা বেংকৰ কামত। আৰু বেংকত যাই পিনে আপোনালোকক লগ পাই আছোঁ, গাইছ ভাল লগা হৈছে, কথা শুনা পাইছে মানে গম পাই মানে বলক। সেইটোৱে গাইছ দদৰা SBI বেংক, আমি আৰু এইটোতে আমি আহিছোঁ। আৰু এতিয়া গাইছ ভিতৰলৈ যাওঁ। এতিয়া গাইছ ইয়াত কিজানি ভিডিঅ' বনাবলৈ নিদিব, ভিডিঅ' বনালে কিবা ক'ব নিশ্চয় গাইছ, ভয় লাগিছে অলপমান, ক'ব পাৰে কিবা। এতিয়া গাইছ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত গাইছ ভয় কৰি কেমেৰাটো অন কৰি আছোঁ গাইছ, ভিডিঅ' বনালে কিবা কয় নেকি গাইছ নাজানো। আৰু এতিয়া সকলোৱে ইয়াত কামত গাইছ ব্যস্ত হৈছে, সকলো মানুহ কামত ব্যস্ত। এতিয়া ভিডিঅ' বনাই গাইছ মানে কাৰোবাক কিবা সুধিলে গাইছ ডিষ্টাৰ্বহে দিয়া হ'ব কথাটো। গাইছ বেংকত গাইছ আহি গ'লোঁ সঁচা কথা, কিন্তু কামটো গাইছ নহ'ল। কামটো বোলে আৰু 10 দিন পিছতহে হ'ব। এতিয়া গাইছ হৈছে আৰু এতিয়া আমি কিবা এটা গাইছ খাই লওঁ আৰু ধৰক কিনো কৰিব, কামটো নহ'ল 10 দিন পিছতহে বোলে হ'ব। এই নহ'ল দৰকাৰ। আৰু
তাৰে গাইছ ভিতৰত মানে সেনেকৈ ভিডিঅ' বনাবলৈ ভিডিঅ' বনাব বুলি এলাও নাই গাইছ মোৰ ভিডিঅ' এটা ডিলেট মাৰি দিছে কিন্তু তথাপিতো মোৰ ডিলেট ফাইলত সোমাই আছে যি 8 ছেকেণ্ড 9 ছেকেণ্ডৰ ক্লিপ থাকি ক্লিপ দেখাব লাগিব মোৰ ডিলেটে মাৰি দিছে কিন্তু ডিলেট ফাইলত মোৰ আছে চলক কিবা এটা খাই যাম খাব গ'লে গাইছ পৰঠা লৈ গৈছোঁ পৰঠা বেলেগ নাখালোঁ গাইছ পৰঠাই খালোঁ আৰু গাইছ মানে ভোকটোৱে হৈ দিব পাৰে আৰু এতিয়া ভোক লাগি আছে বহুত মানে পৰঠাটো খাই ল'ম খাই লৈ কিনে আৰু যাম আৰু চাওকচোন মিঠাই লৈ লৈছোঁ মিঠাই আৰু চাহ মিঠাইটোৱে বোলে বহুত টেষ্টৰ বস্তু বোলে চবেই মিঠাই আছে মই পৰঠাই তো গাইছ পুৰি চুৰি খাই কিনে চলে আহিলোঁ তো গাইছ এতিয়া আৰু খাই লৈ এতিয়া ঘৰত যাওঁ আৰু যদি ভিডিঅ'টো ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব নাপাৰিব তেতিয়ালৈকে নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয়